নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনাৰ পৰিয়ালৰ শুভেচ্ছা বিজ্ঞাপন কৰি আজিৰ আমাৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চাওক বন্ধুসকল, আজি অলপ হাঁহি আহি আছে। চাওক, এই দুষ্কৃতীসকলক আমাক এতিয়া কি কৰিব লাগে চাওক। এতিয়া পালাতো কোনো কথাই নাই। এই দুষ্কৃতীসকলে কি কৰিলে আমাৰ কাৰণে অবজেকশ্যন কৰিলে, যদিও আমি স্বদেশী, সি জানে কিন্তু আমি স্বদেশী, তথাপিও আমাক কি হাৰাশাস্তি কৰাৰ কাৰণে আমাক অবজেকশ্যন কৰি দিলে। চাওক, অবজেকশ্যন কৰি দিলে এইখিনি ঠিকই আছে। অবজেকশ্যন কৰি দিছে যদি আমাৰ হাৰাশাস্তি হৈ আছে, অবজেকশ্যন কৰিছে, আমাক নোটিছ আহিছে, আমি হিয়াৰিঙত গৈছোঁ, এইখিনিতে ঠিকই আছে। যোৱাৰ পিছত চাওক, সি যে অবজেকশ্যন কৰিছে তাৰ উপস্থিত থাকিব লাগিব না, তাত সি উপস্থিত নাই। চাওক, সি পলাই আছে। সি আমাক হাৰাশাস্তি কৰাৰ কাৰণে কি কৰিলে, অবজেকশ্যন এটা প্লাই দিলে, এপ্লিকেশ্যন এটা প্লাই দিলে তাত। কিন্তু এতিয়া দেখা গৈছে কি আমি তাত উপস্থিত আছোঁ, সি পলায়ন কৰি আছে। চাওক, সিহঁতৰ কিন্তু এতিয়া দম নাই আমাৰ তাতে, মানে আমাৰ লগত হিয়াৰিং কৰিবলৈ বা আমাক বিদেশী বুলি প্ৰমাণ কৰিবলৈ। চাওক, কিয়নো আমি স্বদেশী, আপুনি স্বদেশী। কিন্তু এই থাৰ্ড পাৰ্চন কি বদমাইশবিলাকে, দুষ্কৃতীবিলাকে আমাক হাৰাশাস্তি কৰাৰ কাৰণে, আমাক টকা পইচা লছ কৰাৰ কাৰণে, আমাক প্ৰেছানি কৰাৰ কাৰণে কি কৰিলে, এনেকুৱাকৈ অবজেকশ্যনবিলাক দি দিলে। চাওক, এই অবজেকশ্যনবিলাক যে ভুৱাভাৱে ভুৱাভাৱে দিছে অলৰেডি, এইটো কিন্তু সকলোৱে গম পাই গৈছে। ইয়াৰ বাবে কি আছুৰ সাধাৰণ সম্পাদক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সি আজি কি কৈছে প্ৰেছৰ বুলি, যে ভুৱা অভিযোগ যি ২.৫ লাখ ভুৱা অভিযোগ কৰিছে, সেই অভিযোগ যাতে একপক্ষীয়ভাৱে খাৰিজ কৰিব পৰা যায়, আৰু কি মানে এই মানুহসকলক হিয়াৰিঙৰ ক্ষেত্ৰত কেনেকৈ সহায় আগবঢ়া যায়, এই ক্ষেত্ৰত সিহঁতে তৎপৰ হৈছে, সিহঁতে সাৱধানতা অৱলম্বন কৰিছে। আৰু লগতে বিভিন্ন দল সংগঠন আৰু বিভিন্ন বিশেষজ্ঞ ব্যক্তিসকলে এই তথ্যটো উত্থাপন কৰিছে কি, যে এই দুষ্কৃতী কিছুমান থাৰ্ড পাৰ্চন ব্যক্তি, কিছুমান বদমাছ টাইপৰ ব্যক্তিয়ে কি কৰিছে, এনে অবজেকশ্যন কৰি মানুহক প্ৰেছানি কৰাৰ কাৰণে আৰু NRCৰ কামটো যাতে নহয় বা সহজসাধ্যভাৱে কৰিব নোৱাৰে, তাৰ বাবে কি কৰিছে, এই অবজেকশ্যনবিলাক কৰি দিছে। চাওক, আমাক প্ৰথমে দৌৰাবলৈ আহিছিল সি, আমি দৌৰিছোঁ সঁচাই, কিন্তু সি এতিয়া কি দৌৰি আছে, তাৰ ভিতৰত ভয় এটা আছে। কাৰণ মাননীয় সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ এটা আছে কি, যদি কোনোবাই ভুৱাভাৱে আপোনাৰ অবজেকশ্যন দাখিল কৰে, কি তাৰ কি হ'ব, ৫০,০০০ টকা জৰিমনা আৰু ৫ বছৰৰ কাৰাবাস খাটিবই লাগিব। সেইবাবে সিহঁতে কি ভয় পাই এতিয়া পলায়ন কৰি আছে। আৰু এটা কথা, এই মানুহবিলাক যে ইমান হাৰাশাস্তি হৈ ইমান হিয়াৰিঙৰ কাৰণে দৌৰি আছে। চাওক, কোনোবাই ৪-৫বাৰলৈকে এতিয়ালৈকে কি হিয়াৰিঙত গৈছে, হিয়াৰিং কৰি আহিছে অলৰেডি। তাৰপিছত আকৌ কি এনেকৈ অবজেকশ্যন যদি দি থাকে, আকৌ কি কৰিছে, এই অবজেকশ্যনৰ বাবে আপোনাৰ কি কৰিছে, ১৫ জনত আকৌ এটা ড্ৰাফ্ট পাব্লিছ পাব। এই অবজেকশ্যনৰ ভিত্তি কৰিয়ে ইমান নোটিছ সিহঁতে দিব নোৱাৰে, কিমান আৰু নোটিছ সিহঁতে দিব, যাৰ কাৰণে কি একেলগে একেবাৰে ১৫ জনত এটা কি কয় আপোনাৰ ড্ৰাফ্ট পাব্লিছ কৰি দিব। চাওক, আমাক সিহঁতে দৌৰাৰ কাৰণে কি কৰিলে, অবজেকশ্যন কৰিলে, সিহঁতে দৌৰি আছে, দম নাই সিহঁতৰ, মানে আমাৰ সন্মুখত থিয় হৈ এতিয়া ক'বলৈ, বা আমাৰ সন্মুখত সিহঁতে ক'বলৈ বা থিয় হৈ হিয়াৰিঙৰ ঠাইত উপস্থিত হৈ ক'বলৈ যে ঠিক আছে আপোনাৰ ডকুমেণ্টটো দেখুৱাওক। একো দুষ্কৃতি দেখুৱাব নোৱাৰে। কাৰণ কিয়নো বহুতো লাখ লাখ মানুহৰ যে এতিয়া মানে আপোনাৰ অবজেকশ্যনৰ নোটিছ আহি গৈছে, সি এনেই সেই দুষ্কৃতীসকলক পালে কোনোবাই মানুহক সিহঁতে কি যে কৰিব, মাৰি তাৰ হাতটো একেবাৰে ঘূৰি দিব, আৰু জেললৈ তাক কেতিয়া লৈ যাব, তাক জৰিমনা আৰু কেতিয়া ধৰিব, তাক আগতেই মানে অৱস্থা একেবাৰে শেষ কৰি দিব। চাওক, এটা মানুহে এবাৰ দুবাৰ তিনিবাৰ হিয়াৰিঙত গৈছে, নাই কথা নাই, ঠিক আছে, খুচি মনে ঘৰলৈ আহি গৈছে, তথাপি আকৌ যেতিয়া কি অবজেকশ্যনৰ নোটিছ আহি আছে, সকলোবিলাক প্ৰুভ কৰা সত্ত্বেও যেতিয়া অবজেকশ্যনৰ নোটিছ আহিছে, এইটো আকৌ কেনেকুৱা কথা। আমি ১৫ জনক যেতিয়া ডকুমেণ্ট দিলোঁ, সিহঁতে ডকুমেণ্ট চেক কৰি লৈছে, চেক কৰাৰ পিছত আমাৰ এপ্লিকেশ্যনটো একচেপ্ট কৰিছে, কিন্তু ঠিকেই আছে, তথাপিও সিহঁতে কিবা ভুল পাইছে। ভুল পোৱাৰ পিছত আমি কি হিয়াৰিঙত গৈছিলোঁ, হিয়াৰিঙত যোৱাৰ পিছত আমাৰ ডকুমেণ্টবিলাক তথ্য পাতিবিলাক চেক কৰি লৈছে, ঠিক আছে, হিয়াৰিং হৈ গৈছে, ড্ৰাফ্টত নাম আহিছে। ড্ৰাফ্টত নাম অহাৰ পিছত কেনেকৈ আকৌ অবজেকশ্যন দিব পাৰে? আমাৰ যদি ডকুমেণ্টেই নাই, তেন্তে আমাৰ নামটো সোমাল কেনেকৈ? তো বন্ধুসকল চাওক, এই দুষ্কৃতীসকলে যদিও আমাক দৌৰাৰ কাৰণে, আমাক হেৰেছমেণ্ট কৰাৰ কাৰণে, আমাক প্ৰেছাৰি কৰাৰ কাৰণে সিহঁতে আমাৰ ওচৰলৈ আহিছিল, কি এতিয়া এই বদমাইশবিলাকে নিজেই কি দৌৰি আছে। তো বন্ধুসকল, আপোনাৰ মতটো আমাক জনাব।
তলত কমেণ্ট বক্সত আমাক জনাই দিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ লৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'ত এইখিনিতে।